हेलो फ्रेंड्स কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো আৰু আজি মই এটা নতুন ভিডিও লৈ আহিছো আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাব আৰু কাইলে হৈছে উৰুকা আৰু আজি মানে আমাৰ পুৰা হেৰি চলি আছে মানে পুৰা আয়োজন উৰুকাৰ আৰু মায়ে পিঠা বনাই আছে ভাবিলো আপোনালোককো অলপ পিঠাৰ মানে পিঠা বনোৱা দেখাই দিও কি পিঠা বনাইছে আৰু আপোনালোকেও চাগে বিহু কাৰণে সকলে আয়োজন কৰি আছে তো আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো আমাৰ পৰিয়ালটোৰ ফালৰ পৰা আৰু তো বলক আপোনালোকক দেখাও আৰু ভিডিওটো লাষ্টলৈকে চাব আৰু চোৱাৰ পাছত কেনেকুৱা লাগিলে কমেন্টত জনাবলৈ নাপাহৰিব Good morning friends আৰু গাপা ধুই কৰি আহিলো গুড মৰ্নিং কিয় কৈছো কালি আধা ভিডিও কৰিলো মানে ইমান ভিডিও নকৰিলো আৰু পুৰা চৰ্দি হৈ আছে মানে আৰু এতিয়া ধুনীয়াকৈ গাপা ধুই কৰি আহিলো আহি আকৌ আজি মানে মোৰ এনেকুৱা হৈছে মোৰ ৰাতিপুৱা মাতটো ঘূৰাই নাহে মানে কি মানে মই কথাই ক'ব পৰা নাছিলো কিন্তু এতিয়া গৰম পানী খাই দিছো যে সেইটো কাৰণে আকৌ আহিছে মাতটো ঘূৰাই অলপ পুৰা ঠাণ্ডা লাগি আছে আৰু আজি মই প্ৰথমতে গা ধুলো দেই সবতকে প্ৰথমতে গা ধুইছো মই আৰু আমাৰ কালি মায়ে এটা কেক বনাইছিলে ভাবিছো আপোনালোকক কেকটো দেখাই দিও বুলি খাব আৰু আজি খানাও খাম হেয়াই তো বলক আৰু আয়োজন চলি আছে আমাৰ তো অলপ মাছো দেখাও মাছ আনিলো যে হেয়াও দেখাও বুলি ভাবিছো তো বলক এইফালে আমাৰ মাছখিনি দেখাই দিছো দেই এই আমাৰ মাছ মানে কাটি কৰি হেৰি হৈ গল আৰু এয়া দেখিছে পুৰা খৰিয়া মাছো আনিছে এইয়া চাওক এইখিনি আৰু এফালে আপোনালোকক কেকখিনিও দেখাই আছো এইয়া কেকখিনি চাওক এয়া কেক মানে এয়া পুৰা চেৰি দি দিছে কেকখিনিত আৰু এইফালে আছে আমাৰ পিঠা এইয়া দেখিছে এইখিনি হৈছে তিল পিঠা আৰু এইখিনি নাৰিকলৰ পিঠা হেয়াই এই জেগাখিনি আৰু ইয়াত খাম আৰু এনেকৈ আহি আমাৰ যে গাড়ীখন থয় এখন মানে উলিয়াই দিব এই গেৰেজটোতে বহা আৰু কিবা পাচলি কাটা কৰিম ইয়াতে আমাৰ টিং আছে যেতিয়া আৰু এইখিনিতে চৌকাটো মানে এইখিনিতে বনাব আৰু হেয়াই এইখন আঁতৰাই দিব আৰু হেয়া চাওক আৰু এতিয়া পুৰা ভাত পানী খাই কৰি ভাবিলো অকমান আজি বিহু বুলি ৰিলছ বনাও এটা ধুনীয়াকৈ ওলাই লৈছো আপোনালোকক মানে পুৰা হেৰিটো দেখাই আছো ৰব বেক কেমেৰা কৰি আৰু এইযোৰ ফ্ৰেণ্ডছ এইযোৰ কাপোৰযোৰ অলপ চিনাকি লাগিছে নেকি আপোনালোকৰ যেতিয়া আমি মাজুলী গৈছিলো তাৰ পৰা আনিছিলো মাজুলী এখন কি বুলি কয় তাতে যে এখন মিচিং গাঁও আছিলে এই তাৰ পৰা আনিছো এইযোৰ বহুত ধুনীয়া হয়নে কাপোৰযোৰ এয়া চাওক আৰু এইটো এটা পিন্ধিছো হোৱাইট কালাৰৰ কাৰণ হোৱাইট কালাৰৰ লগত এইটো মেচ কৰে ৰেডটো আৰু নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলিজা আৰু এইফালে সকলো পাচলি কাটাত ব্যস্ত হৈ আছে সকলো পুৰা ব্যস্ত আৰু খানা বুলি আৰু এইফালে খুৰা মা আইতা বা খুৰী সকলোৱে কাটা বাছা কৰি আছে আজি পুৰা খানা হ'ব আৰু এয়া খুৰাই মাংস বনাই আছে পুৰা আৰু এয়া মাহত আইতা সকলোৱে জুই ফুৰাই আছে পুৰা জুই কৰা ধৰি এয়া চাওক আৰু এয়া আমাৰ পৰা খানা ৰেডি সকলোৱে খাবলৈ বহি গৈছে এয়া আৰু এয়া মই
আৰু এয়া চাওক মানে বহুত টেষ্টি হৈছে দেই খানাটো পুৰা টেষ্টি আৰু এয়া খুৰী পুৰা দি আছে আৰু এফালে আইতা আৰু দেউতাই পুৰা জুই ফুৰাই ফুৰাই আমাক চাই আছে এয়া গুড মৰ্ণিং ফ্ৰেণ্ডছ আৰু কালি ৰুকাৰ সময় মানে হেৰিখিনি দেখিছে আপোনালোকক দেখাইছোঁ মই খানাটো বহুত টেষ্টি হৈছিলে কিন্তু দেই চিকেন মাটনটো বহুত টেষ্টি হৈছিলে আৰু মাছটো আৰু বহুত সময় আমি জুই ফুৰালোঁ মানে মোৰ গা ভাল নহয় যে সেইটো কাৰণে মই 10:30 মানত শুই গ'লোঁ আৰু মাহঁতে 11:30 শুইছে আৰু আজি হৈছে মেইন বিহু আজি আমাৰ নামঘৰত নাম হ'ব আৰু যদি আপোনালোকক দেখাব পাৰোঁ অলপ দেখাম আৰু নোৱাৰিলে আৰু কি কৰিম উপায় নাই আৰু তো ঠিক আছে তো ব'লক মায়ে কি কৰি আছে সেয়াও দেখাওঁ মানে সকলোৱে কি কৰি আছে সেয়া আপোনালোকক দেখাওঁ আৰু এইফালে মায়ে ধুনীয়াকৈ নামঘৰৰ কাৰণে বঁটাখন সজাই দিছে এয়া চাওক আৰু এইফালে আমাৰ পুৰা দৈ চিৰা এয়া চাওক এয়া ক্ৰীম আৰু এইফালে দৈ আৰু এইফালে মিঠৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে লগতে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই